নিজৰ জেগাটোক লৈ পিনে আমি গৌৰৱ অনুভৱ আশা কৰোঁ। কৰোঁ ভাল লাগে চবৰে নিজৰ ভাল। জেগাটো, ভাল ঠাই আমাৰ অসম। মানে এনেকৈ যে কিন্তু মই পুখুৰী পাৰত কিছুমান বহি মানুহ আছোঁ ন, আছে, কিছুমান কথা ক'বৰ কাৰণে কিছুমান বহি মানুহৰ কাৰণে ৰৈছোঁহি মা কচম ধেত চালা বুলি ক'ব মন যায়। যে এই অসমখনত হৈছে কি? এইখন অসমত যদি এনেকুৱা কাণ্ড কালি হয়, পৰহি দৰ্শনা ভৰালী ভিডিঅ' আমিতো শুনিছোঁ নতুন ক'ৰবাত, ইউটিউবাৰ, তথাপিও আমিতো একোৱে আকৌ নহয়, শুনিলোঁ তথাপিও লাজ লাগে নহয়, কোনোবা এটা বহুত জিলা লাজ লাগে। শিক্ষক মাষ্টৰণী এজনী ভিডিঅ' ভাইৰেল হৈছে। মানে কি ঘৰৰ ওচৰতে এইবিলাক কথা ক'বলৈ লাজেই লাগিছে বা বেয়া লাগিছে। সেইকাৰণে বোলো অকণমান আঁতৰে আপোনালোকৰ আগত আলোচনা কৰোঁ। সেইটো ঘৰৰ সঁচাকৈ ওচৰত কলিযুগ বুলি নহয়, চবতে লাজ লাগে এইবিলাক কথা পাতিবলৈ, হ'লেও কথা কলিযুগ ক'বলৈ। হ'লেও তথাপিও কলিযুগত মতা এনেকৈ মই আপোনালোকৰ আগত কলিযুগত অলপ শ্বেয়াৰ মাৰপিট কৰিছোঁ। কাজিয়া আপোনালোকৰ ভাল লাগে জানো এইবিলাক? চোৱাই চাই বাৰু, চোৱাই এইবিলাক চাইছে, ভাইৰেল কৰাটো কিন্তু এইবিলাক হ'লেও ভাল আমাৰ কথা অসমখন চ' এনেকুৱা হ'লে উঠি অহা মোৰ দুখ প্ৰজন্মক আমি লাগে। কি শিকাইছোঁ বা আমি কিয়নো কি এইখন শিক্ষা অসমতে আমি দিছোঁ? নাথাকোঁ জানো? নিশ্চয় আপুনিও তাকে থাকে, ময়ো এতিয়া থাকোঁ, আমি সকলো থাকোঁ। কিন্তু তথাপিও এইবিলাক কাণ্ড দেখি চোৱাই চাই বা ধৰক ভাল পাই ভাল পায়, কিন্তু চাকৰি মই কৰিলে বা এইবিলাক মানে বেয়া কিবা এটা পাইছোঁ। মানে কাৰণ কেলৈ ভাল নলগা হ'ল মই কিবা এটা এইবিলাক দেখি। অসমৰ বাহিৰত গ'লোঁ বা আমাৰ অসমখন ইমান এনেকুৱা, আমাৰ আমিনো কি অসমখন কৰিম, তেনেকুৱা আমিনো বুলি ক'বহে ক'বলৈ পাৰোঁ। এতিয়া ৰাস্তাটো নথকা নিচিনা হৈ যায়। এইবিলাক মানে ভাল নালাগে, একদম ভাল নালাগে নিশ্চয়। আৰু একচুৱেলি এইবিলাক কৰিব নাপায় বা ক'বও নাপায়, বা মই এইবিলাক ক'ব কাৰোবাৰ পাৰ্চনেল লাইফত মই মাত মতা যুক্তিও নহয়, কিন্তু এইবিলাক ভাল নালাগে। সঁচাকৈ কৈছোঁ, একদম কাৰো ভাল নালাগে। অসমখন অসম হৈ থাকিব দিব লাগে মোৰ মতে। আহকচোন অলপ কিছুমান ভিডিঅ' চাওঁ। এইবিলাক নিউজত দেখি পিনে আপোনালোকৰ মনটো কেনে লাগে কমেণ্টত জনাবচোন। মোৰ কিন্তু বহুত বেয়া লাগে অসমখন এনেকুৱা হ'লে।